এইটো বিষয়টো আলোচনাৰ অন্ত পৰা নাই আলোচনা চলি আছে বিভিন্ন পক্ষৰ লগত গতিকে এতিয়ালৈকে ফাইনেল এগ্ৰিমেন্ট এখন হোৱা বুলি আমি ক'ব নোৱাৰো আৰু গোটেই বিষয়টো এতিয়ালৈকে যেহেতু গোপনে ৰাখিছে গতিকে আমিও আজি এই ক্ষেত্ৰত আপোনালোকে যিখন কাগজ পাইছে এই কাগজখন কিমান দূৰ সঁচা কিমান দূৰ মিছা আজি আমি ষ্টুডিঅ'ত বহি এইটো ঠিৰাং কৰিব নোৱাৰো প্ৰথম কথা ডিনাই কৰা নাই মানে ষ্টুডিঅ'ত যেতিয়ালৈ ডিনাই হয় হয় মই এটা কথা বিজেপি নেতাগৰাকী অসুবিধাটো বুজিছোঁ মই তেখেতক মই এটা কথা মই মানে চেলেঞ্জ কৰিছোঁ আৰু মই কৰ্তৃত্ব মানে এইটো মই দাবী কৰিছোঁ যে এইখনৰ এই মুহূৰ্তলৈকে 25 তাৰিখৰ পিছত কোনেও এইখন নহয় বুলি কোনো ধৰণৰ প্ৰতিবাদ বা স্পষ্টীকৰণ অহা নাই মই এতিয়াও কৈছোঁ যে এখন হয় মই ইয়াত খুব দায়িত্বশীল মানে এগৰাকী সম্পাদক হিচাপে এটা মিডিয়াত এই কাগজখন দিয়াৰ আগতে মই বহুত দহবাৰ চিন্তা কৰিছোঁ আমি এনেকুৱা কাম কৰোঁ এই সংবাদ মাধ্যমত প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে আটাইতকৈ হুলস্থুলীয়া বিষয় এটা আমি কৈছোঁ আৰু মুই ভাই নিজে এটা ষ্টেটমেণ্ট দিছে যিটো কিশোৰ ভট্টই কৈছে ইয়াত গতিকে এই ধৰণে আপোনালোকে যদি বিষয়টো বা পলাব খুজিছে সুকীয়া কথা কাৰণ আপোনালোকৰ হাতত কোনো উত্তৰ নাই ক'বলৈ আপোনালোকৰ কোনো যুক্তি নাই সেইকাৰণে আপুনি বাৰে বাৰে কৈ আছে যে কথাটো স্পষ্ট হোৱা নাই এতিয়াও হ'বলৈ পাৰে যদি নাই হোৱা কেতিয়া কিয় আজিলৈকে ৰাজহুৱা কৰা হোৱা নাই সেই উত্তৰটো দিয়ক কিয় ৰাজহুৱা কৰা হোৱা নাই হয় কেনেকৈ মই আপোনাৰ এই বিষয়টোক মই ডিনাই কৰা নাই আপুনি যিখন কাগজ ইয়াত দেখাইছে এইখন মই চুক্তিৰ এটা পেজ নহয় বুলি মই আজি এই আলোচনাত মই ইয়াক চুক্তিৰ মূল কথা এইকেইটা তাৰপিছত ব্যাখ্যা আছে পিছত ঠিক আছে গতিকে যদি এনেকুৱা ধৰণৰ বিষয় হয় প্ৰথম কথাটো আমাৰ দুটামান স্পষ্টীকৰণ আছিলে আপুনি আমাৰ ভূঞা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছিলে যে নাগালিমৰ কাৰণে বেলেগ এখন সংবিধান হ'ব বেলেগ এজন প্ৰধানমন্ত্ৰী হ'ব বেলেগ এখন পতাকা হ'ব ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতবৰ্ষৰ অংগৰাজ্য কোনো ৰাজ্যৰ বাবে 1953 চনতে ভাৰতীয় জনসংঘই স্পষ্ট কৰি গোটেই দেশবাসীক জনাইছিল যে এক দেশ মে দো প্ৰধান দো বিধান দো নিশান নেহি চলেগা এখন দেশত দুইজন প্ৰধানমন্ত্ৰী এইখনৰ যিটো আপুনি ক'বলৈ দিয়ক ক্ষমা নকৰি আপোনালোকে দুবাৰ মোক হেৰি কৰিছে যদি মই ক'ব নালাগে মই ষ্টুডিঅ'ৰ পৰা যাওঁ দিব লাগিব নহয় আপোনাক মই ষ্টুডিঅ'ৰ পৰা যাওঁ আপোনালোকে আপোনালোকে ৰ'ব লাইন বদলাই নিদিব আপুনি বিষয় সোধা হৈছে সেই বিষয়টোৰ ওপৰত আপুনি কোৱা নাই মই সেইবাবে কৈছিলোঁ যে আপোনালোকৰ আদৰ্শটো কৰা ঠিকেই আছে কিন্তু কথাটো হ'ল এই যিখন ডকুমেণ্টছ দেখুওৱা হ'ল আমি এটা কথাই স্পষ্ট অংগৰাজ্যৰ সন্দৰ্ভত কেতিয়াও সেই ৰাজ্যখনৰ কাৰণে বেলেগ এখন সংবিধান বেলেগ এজন প্ৰধানমন্ত্ৰী কওক যি কওক আৰু বেলেগ এখন পতাকা স্বীকাৰ নকৰোঁ গতিকে যদি এই ক্ষেত্ৰত এই চুক্তিখনত এই বিষয়টো আহে ভাৰতীয় জনতা পাৰ্টি ইয়াৰ জোৰদাৰ বিৰোধ কৰিব এইটো স্পষ্ট কৰি অসমবাসী ৰাইজক জনাব বিচাৰোঁ দ্বিতীয় কথা আজি ভূঞা ডাঙৰীয়াকে ধৰি বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন মানে জ্যেষ্ঠ সাংবাদিক কওক সম্পাদকে কওক বাৰে বাৰে কৈছে যে অকাই যি বস্তি তেওঁলোকে আগুনাকা নাম দিছে তাত মহকুমা খুলিছে মই ইয়াৰ আগতেও 94-95 তাতে গৈছিলোঁ তাৰ পিছতে এবাৰ গৈছোঁ আৰু শেহতীয়াভাৱে গোটেই নাগালেণ্ডৰ এই অসম সীমান্ত গোলাঘাট যোৰহাট সীমান্ত মই ভ্ৰমণ কৰি নিজে আহিছোঁ আমাৰ ৰাজ্যিক সমিতিৰ সভাপতিৰ নেতৃত্বত আমি গৈছিলোঁ তাত কোনো মহকুমা স্থাপন হোৱা নাই অসমবাসী ৰাইজক মই আজি এই প্ৰাগ চেনেল যোগে মই স্পষ্ট কৰি দিছোঁ তাত কোনো ধৰণৰ ফলক নাই তাত কোনো অফিচিয়েল এষ্টাব্লিছমেণ্ট নাই তাত কোনো ধৰণৰ এটা ঘৰ বনাইছিল যিটো ঘৰ যোৱা 15-16 বছৰ আগৰ পৰাই আমাৰ কিশোৰ মই কৈ আপুনি ক'বলৈ দিয়ক কওক তাত কোনো মহকুমা স্থাপন নাই তেখেতসকলৰ দিনত তাতে এটা ডাঙৰ ঘৰ বনাইছিল সেই ঘৰটো উদ্বোধন কৰিব লাগিছিল নাগালেণ্ডৰ সেই অঞ্চলৰ বিধায়কজন তাৰে ওচৰত এখন খেল হৈছিল খেলখন উদ্বোধন কৰিব লাগিছিল নাগালেণ্ডৰ এজন মন্ত্ৰী এজন গতিকে তাত মহকুমা স্থাপন হোৱা নাই আৰু অৰ্থাৎ আমি ক'ব খুজিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমত 1.5 বছৰীয়া ৰাজ্য চৰকাৰ আপোনাৰ এই মানে বহুত ক'লে মই কৈছোঁ আপোনাক কৈ আছোঁ 1 ইঞ্চি মাটিও নগাই আপুনি এই কথাটো কৈছে ধুনীয়া কথা কৈছে কিন্তু আপোনাৰ